So hello friends, so welcome to another vlog. আৰু আজি অলপমান বতৰটো ডাৱৰীয়া আৰু এতিয়া ওলাই যাওঁ অলপমান। আজি নগাঁও গৈ আছো আৰু নগাঁও so guys আৰু এতিয়া আহি পালো পেট্ৰল পাম্প আৰু পেট্ৰল পাম্পত তেলটো ভৰাই লওঁ আৰু তেলটো ভৰাই পেলাই ইয়াৰ পৰা ওলাই গৈ আছো ডাইৰেক্ট লগ পাই আছো চব লগত। so guys এনেকৈ গুৱাহাটীৰ পৰা ওলাই আহি এতিয়া পালো সোণাপুৰ টল গেট আৰু এতিয়া গৈ আছো মই মৃত্যুঞ্জয় মন্দিৰত আৰু মৃত্যুঞ্জয় মন্দিৰত মানে বহুত কিবা কিবি ৰহস্য আছে আৰু সেই ৰহস্যবিলাক আপোনালোকে গম পাব। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাব। মানে তেন্তে বলক এতিয়া মন্দিৰটো এবাৰ চাই ল'ব। আৰু আমি ৰহাত আহি ৰখিছিলোঁ আৰু এই হোটেলখনতে আমি অলপমান কিবা কিবি খাই ল'লোঁ। ভোক লাগি আছোঁ যিহেতু এতিয়া ৰহা আহি পালোঁ আৰু এতিয়া গাড়ী বেক কৰোঁ। ৰেডি এয়া হ'ল ৰহা আৰু আমি সেইফালৰ পৰা আহি পেলাই আমি এইফালে সোমালোঁ। মানে ভোক লাগি আছোঁ যিহেতু আৰু ইয়াতে তেনেকুৱা দোকান চোকান দেখা নাছিলোঁ বা আৰু এতিয়া আহি পালোঁ নগাঁও টল গেট। আরে ভাই এইটো কি ঠাই আহি পালোঁ? একটু নাই, চাৰিওপিনে অকল জংঘল। কি এটা মানে অকণ কাম কৰি আছো আমি এতিয়া হ'লে দিয়া এনে নহ'লে বাৰু নালাগে। কি দিব বাবা? দিয়া পাৰিলে দিয়া মানে আপত্তি নাই আৰু ভক্তিৰ সৈতে এইটো দিলোঁ আৰু হ'ব দিয়া। এই বহুত ইয়াৰ পৰা মৃত্যুঞ্জয় মন্দিৰ কিমান দূৰ? বেছি দূৰ নহয়, 1 কিলোমিটাৰ হ'ব। এই তিনিআলিটো পালে তোমালোকে চব তাৰ চিন দিয়া আছে, অসুবিধা একো নাই। দিয়া ঠিক আছে, আহিছোঁ। এনেকৈ আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰ, কিন্তু শিৱ বাবাক দৰ্শন হোৱাৰ আগত হৈ গ'লোঁ গণেশ বাবাক দৰ্শন। জয় গণপতি বাপ্পা মৌৰ্যা। মানে গাড়ী পাৰ্কিং কৰিলে ইয়াত কোনো ধৰণৰ পইচা নলয় বা এনেকুৱা কোনো ধৰণৰ ফিজ নলয়। চ'
চ' আমাৰ এইটোৱে হ'ল মৃত্যুঞ্জয় মন্দিৰ। আপোনালোকে দেখি পাই আছে সন্মুখত, আৰু গণেশ বাবাক দৰ্শন হ'লোঁ, আকৌ গণেশ বাবা পালোঁ, গণপতি বাপ্পা মৌৰ্যা। চ' গাইজ ফাইনেলি আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰ, আৰু এয়া দেখা পাইছে গৰমত হাবি জাবি অৱস্থা নাই। চ' দেখাই আছোঁ মন্দিৰটো এবাৰ। মানে বহু বছৰ আগতে গুৰু শুক্ৰাচাৰ্যই এই মন্দিৰত মৃত্যুঞ্জয় পূজা কৰিছিল, আৰু এই মৃত্যুঞ্জয় পূজা ভাৰতৰ 3টা স্থানতহে কৰা হয়। আৰু এই মন্দিৰটো 2003 চনতে আচাৰ্য ভৃগু মহাৰাজৰ দ্বাৰা মানে আৰম্ভ কৰিছিল। চ' আৰু এই মন্দিৰটো ওখ হ'ল মানে 126 ফুট, মানে 126 ফুট। আৰু এইটোৱে আছিল মৃত্যুঞ্জয় মন্দিৰ। চ' আটাইতকৈ ডাঙৰ ওখ লিংগ হ'ল এইটোৱে। চ' এইটো মানে কি আহোঁতে অলপ কষ্ট হ'ল, কষ্ট মানে কি বিচাৰি পোৱা নাছিলোঁ। চ' ইয়াতে সুধি আহিলোঁ, আৰু গোটেই মানে আহি পেলাই মানে ভালকৈ আহি পালোঁ, আৰু সুধিব লগা হৈছিল, আৰু কাৰণ যিহেতু চিনি নাপাওঁ, আজি ফাৰ্ষ্ট আহিছিলোঁ। চ' সেইকাৰণে তাতে ৰাস্তাত সুধিলোঁ মানুহ এজনক। চ' তেখেতে ভালদৰে দেখাই দিলে। চ' এতিয়া আহি পালোঁ ইয়াতে মৃত্যুঞ্জয় মন্দিৰত, আৰু মন্দিৰৰ বাহিৰ ভাগটো এবাৰ দেখাই দি আছোঁ। আৰু এইটোৱে হ'ল মন্দিৰ, মোৰ পিছফালে যিটো দেখি আছে সেইটোৱে হ'ল শিৱলিংগ। চ' এতিয়াও দুৱাৰ খোলা আছে। চ' আগতে দুৱাৰ খোলা নাছিল, চ' এতিয়া মানে কি নন ষ্টপ খোলা থাকে, আৰু মানে জানালৈ এতিয়ালৈ খোলা আছে। চ' আজি এনেকৈ আহিছিলোঁ মৃত্যুঞ্জয় মন্দিৰ। চ' আহি ভাল লাগিল ইয়াতে, আৰু বতৰৰ অৱস্থা খুবেই বেয়া হৈ আছিল, আৰু বেয়া হোৱাৰ কাৰণে মানে কি অলপমান ভয়ো লাগি আছিল কি বা হয়। চ' সেইকাৰণে এতিয়া ৰ'দ দি আছে, মানে আজিকালি বতৰবিলাক মানে কেতিয়াবা ৰ'দ কেতিয়াবা ঠাণ্ডা। চ' সেইকাৰণে বৰষুণ দিলে অৱস্থা বেয়া হ'ল হয়। চ' এতিয়া ৰ'দ দি আছে, আৰু এইটোৱে হ'ল মৃত্যুঞ্জয় মন্দিৰ। চ' আহি ভাল লাগিল। চ' আপোনালোকেও যদি অহা নাই তেন্তে আহিব পাৰে, নগাঁৱতে আছে। চ' এতিয়া ইয়াৰ পৰা ওলাই যাওক, আৰু ভোকো লাগি আছে, একো খাই অহা নাছিলোঁ যিহেতু মন্দিৰত অহা কথা আছিল। চ' সেইকাৰণে ৰহাত সোমাই পেলাই অলপ কিবা কিবি খালোঁ, মানে মিঠাই আৰু পানী অলপমান খাই লৈ গুচি আহিছিলোঁ। চ' এতিয়া আৰু ভোক লাগি আছে যিহেতু মন্দিৰত অহা কথা আছিল, একো খোৱা নাছিলোঁ। চ' এতিয়া গাড়ী ওলাওঁ, আৰু গাড়ী ওলাই পেলাই এতিয়া যাওঁ ডাইৰেক্ট ঘৰ। চ' গাইজ আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। চ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব। চ' এয়াই আছিল মৃত্যুঞ্জয় মন্দিৰ। চ' ভাল লাগিল মহাদেৱ বাবাৰ মন্দিৰত আহি। চ' যদি আপোনালোকে অহা নাই তেন আহিব পাৰে। চ' বিৰাটেই ভাল লাগিল। চ' আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।